বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধান লোকনৃত্য। আমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে যে আমাৰ ৰাজ্যৰ নৃত্য, কোনখন ৰাজ্যৰ কি নৃত্য। বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এটাত নহয় দুটা তেনেধৰণৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। গতিকে বন্ধু-বান্ধৱীসকল, মই আজি ৰাজ্য আৰু কোন ৰাজ্যৰ কি নৃত্য সেই বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে বহি আৰু কলম লৈ ৰেডি হৈ থাকক। আৰু মই কৈ আছোঁ, এখনকৈ ৰাজ্যৰ নাম কৈ আছোঁ আৰু তাৰ নৃত্যবিলাকৰ নাম কৈ আছোঁ। ইম্পৰ্টেণ্ট হয়, যদি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে বহি আৰু কলম লৈ ৰেডি হওক। মই কৈ আছোঁ, আশা কৰিছোঁ এই কুৱেশ্যন বুলি ক'ব পাৰোঁ, কুৱেশ্যনবিলাক যাতে আপোনাৰ ভাল হয় পৰৱৰ্তী কম্পিটিটিভ এক্সামৰ কাৰণে। গতিকে পলম নকৰোঁ বন্ধু-বান্ধৱীসকল, এতিয়া ৰেডি। প্ৰথমটো হ'ল আমাৰ অসম ৰাজ্য। আমাৰ অসম ৰাজ্যৰ নৃত্য হৈছে বিহু, সত্ৰীয়া। আৰু অন্ধ্ৰপ্ৰদেশৰ নৃত্য হৈছে কুচিপুড়ি। বিভিন্ন বন্ধু-বান্ধৱীসকল, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আমাৰ অসমত বিশেষকৈ এই দুটা কুৱেশ্যন দিয়ে যে অসমৰ জাতীয় নৃত্য কি, যেনেকৈ আমাৰ অসমৰ বিহু, সত্ৰীয়া, আৰু অন্ধ্ৰপ্ৰদেশৰ জাতীয় নৃত্য কি, কুচিপুড়ি। তেনেকুৱা ধৰণৰ ইয়াৰ ভিতৰত এটাৰ পিছত এটা কৈ আছোঁ, তাৰ ভিতৰত এটা নহয় এটা কম্পিটিটিভ এক্সামত আহিয়ে থাকে। আৰু 3 নম্বৰটো হ'ল অৰুণাচল প্ৰদেশৰ জাতীয় নৃত্যসমূহ হ'ল, লোকনৃত্যসমূহ হ'ল চাম্বৰ। বিহাৰৰ জাতীয় নৃত্য হ'ল নাট নাটিন চেৰাই কেল্লা।